সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলটো। আমি আজি মহাশিৱৰাত্ৰি উপলক্ষে যাবলৈ ওলাইছোঁ মৰিগাঁৱৰ অন্যতম এক তীৰ্থস্থান মহেশধামলৈ। এই মহেশধাম আছে ঘগুৱাৰ ওচৰৰ আমকটা নামৰ গাঁৱত। আমি শুনি আছোঁ বহুতৰ মুখেৰে সেই মন্দিৰৰ মহিমা। আমি যাবলৈ পৰা নাই, আজি যাম বুলি আহিছোঁ এই ঘৰৰ পৰা ওলাই। এই মহেশধামলৈ যাম বুলি মই আমাৰ পৰিয়াল ওলাই আহিছোঁ। আকৌ লগত আমাৰ বাবু যাব, বাবুকো লৈ এতিয়া তাৰ পৰা আমি গৈ আছোঁ। বাবু হৈছে মোৰ খুলখালি। এয়া আমি এতিয়া আহি গোটেইকেইটাই লগ লাগিছোঁহি। এয়া ছোৱালীয়ে মোৰ চকলেট লৈছে, তাই ৰাস্তাত আমনি পাব বুলি খাবলৈ। তাৰপিছত এতিয়া ইয়াত আমি প্ৰসাদ চসাদবোৰো ৰেডি কৰি লৈছোঁ। ইয়াৰ ঘৰত কাম কৰা মানুহো আছিল, তেওঁলোককো মাতবোল দি এই গোটেইকেইটাই এতিয়া টমটমত আহি আছোঁ। এতিয়া গৈ পেলাই আমি আপোনালোকক সবিশেষ দেখুৱাম, আপোনালোকে চাই থাকিব। এয়া আমি আমকাটা গাঁও পালোহি আৰু কিছু দূৰ যোৱাৰ পিছতে আমি মন্দিৰৰ পথ পামহি। এয়া আমি মন্দিৰৰ পথ পালোহি আৰু এনেকৈ মন্দিৰটো বহুত ওপৰলৈ আছে আৰু আমি এনেকৈ খোজকাঢ়ি গৈ থাকিব লাগিব। এয়া আমি বাবা নন্দীক সেৱা জনাই এতিয়া মূল মন্দিৰলৈ আহিছোঁ। এই ওপৰলৈ লাহে লাহে উঠি আহি আৰু অকণমান আগত আমি চিৰি পাম। সেই চিৰিয়েদিও আকৌ বহুখিনি ওপৰলৈ যাব লাগিব। সঁচাকৈ ইমান সুন্দৰ পৰিৱেশ, এই পথটো ইমান সুন্দৰকৈ সজাই দিছে। ভক্তবৃন্দৰ এই বাবাৰ ওচৰলৈ আহিবলৈ ইয়াৰ ৰাইজেও বহুত সুবিধা কৰি দিছে। তাৰ বাবে এই ৰাইজলৈ মোৰ অশেষ ধন্যবাদ। সঁচাই দেই, ইমান ধুনীয়া লাগিছে। আগতকৈ বহুত সলনি হৈ গ'ল। আগতেও আহিছোঁ মই এবাৰ, আগতে আহোঁতে এনেকুৱা নাছিলে, সৰু সৰু সুৰসুৰীয়া বাট আছিল, শিল আছিলে। এতিয়া আহি এনেকুৱা ভাল লাগিছে মানে আপোনালোকক কৈ বুজাব নোৱাৰোঁ। এয়া আহি পেলাই আমি দুৱাৰমুখ পালোহি মন্দিৰৰ আৰু ইয়াত আমি চাকি বন্তি তলত জ্বলাইছোঁ। জ্বলাই পেলাই এতিয়া ওপৰত আমি শৰাই দিবলৈ গৈ আছোঁ। এয়া আমি মন্দিৰত সেৱা জনাই এতিয়া ওপৰত আকৌ কৈলাশ আছে, কৈলাশ চাবলৈ যাম। এই মন্দিৰৰ কথিত আছে যে ইয়াত বাবা শিৱই এটা সময়ত আহি এই গুহাত কোনো কাৰণত বাবা শিৱই জিৰণি লৈছিলহি। তাৰপিছতে আমি ইয়াতে থকা শিৱপুত্ৰ গণেশৰ মন্দিৰ আছে, তাতো আমি দৰ্শন কৰিম। এয়া চাওকচোন, এয়া কেনেকৈ এই গুহাটোৰ মাজেৰে এনেকৈ তলেদি হালি হালি আহিবলৈ লাগে। আৰু এয়া চাওক, এইটো গণেশ মন্দিৰ। আমিও ইয়াত সেৱা জনালোঁ। বাবা গণেশৰ সেৱাৰ পিছত আমি আকৌ অলপ ওপৰলৈ উঠি ইয়াৰ পৰিৱেশটো চাম। চাই তাৰ পৰা আকৌ ইয়াত আছে বিষ্ণু মন্দিৰ, তালৈও যাম। আহিছোঁ যেতিয়া একেবাৰতে বিষ্ণুদেৱকো সেৱা এটি জনাই যাওঁ। আমি এয়া তিনিওজন অকণমান বহি জিৰণি লৈছোঁ আৰু ভাইটিক আমি ভিডিঅ' কৰিবলৈ লগাই দিছোঁ। সিও কিন্তু এইবিলাকত বেয়া নহয় দেই, ফটো চটো উঠাবলৈ দিলে সিও উঠাই ভাল পায় অৱশ্যে। ইমান ওপৰত ইটো শিলৰ পৰা সিটো শিললৈ আহিবলৈ এই অকণমান দলং অকণো বনাই দিছে। তাৰে আমি আহি ইমান ওপৰৰ পৰা গোটেই তলৰ পৰিৱেশটো চাইছোঁ, ইমান ধুনীয়া লাগিছে চাওকচোন। আপোনালোকেও পাৰিলে এদিন আহিবচোন, যিসকল অহা নাই। এয়া আমি কৈলাশত যোৱা পথটোৰে নামি আহিছোঁ, এতিয়া বিষ্ণু মন্দিৰলৈ গৈ আছোঁ। আজি আমি বহুত কম সময় লৈ অহাৰ বাবে এই মন্দিৰৰ মহিমাৰ কথা আপোনালোকক বিশেষ ক'ব নোৱাৰিলোঁ। কাৰণ ক'বলৈ যোৱাৰ আগতে ইয়াৰ স্থানীয় লোকৰ পৰা কিছু কথা আমি জানি ল'ব লাগিব। আজি শিৱৰাত্ৰিৰ বাবে বহুতো ৰাইজ আহিছে ইয়ালৈ আৰু এই ভক্তবৃন্দৰ ভিৰৰ বাবে আমাৰ লগত স্থানীয় লোকে কোনো সময় দিব পৰা নাই। আকৌ যদি কেতিয়াবা আহোঁ, আমি ইয়াৰ মহিমাৰ কথা আপোনালোকক জনাম। উৰ্মিমালা গগৈ শৰ্মা, তেওঁ বহুত মনোকামনা এটা আছিল তাৰ এদিন মহেশধামত আহা। আমাক কৈ থাকে, মই এদিন গৈছিলোঁ ইয়াত আহিহে কৈছে মই অহা নাই। আহোঁতে এদিন বোলে আমাৰ লগতে আহা বুলি কৈ আছে, কিন্তু আমাৰ মনত নাই। কিন্তু আজি আহিহে ক'লোঁ যে আমিতো ইয়াত কোনোদিন অহা নাই। তেতিয়াহে তাই কৈছে হয় ময়ো অহা নাই।
কিয় অহা নাই আহিছোঁ আকৌ হয় ময়ো অহা নাই হয়তো সিদ্ধান্তত আহিছিল নেকি ইছ ৰাম লয় আজিৰ ভ্লগটো এইখিনিতে সামৰণি মাৰিছোঁ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়